নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। কি নথি দেখুৱাই এতিয়াৰে পৰা প্ৰমাণ কৰিব লাগিব নাগৰিকত্ব? এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক ঐতিহাসিক তথা বৃহৎ ৰায়দান। নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ আদালতৰ এক ডাঙৰ ঘোষণা। গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কেৱল পান কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিলেই আপুনি নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰিব। অৰ্থাৎ পান বা ভোটাৰ কাৰ্ড এতিয়াৰে পৰা নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে। আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় অনুসৰি এতিয়াৰে পৰা নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষৰ তথ্য আৰু প্ৰমাণৰ আৱশ্যক হ'ব। যদিহে বংশবৃক্ষ বিচ্ছিন্ন হয় তেন্তে তাৰো সঠিক আৰু বৈধ তথ্য প্ৰমাণ আদালতত দাখিল কৰিব লাগিব। কেৱল ইমানেই নহয়, উচ্চ ন্যায়ালয়ে লগতে এইটো স্পষ্ট কৰি দিছে যে কম্পিউটাৰৰ পৰা প্ৰিণ্ট কৰি উলিওৱা NRCৰ শ্লিপো কোনো কাৰণতে নাগৰিকত্বৰ নিৰ্ভৰযোগ্য প্ৰমাণ হ'ব নোৱাৰে। এগৰাকী লোকক বিদেশী ঘোষণা কৰা ৰায়ৰ প্ৰত্যাহ্বান জনাই এটা গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰকাশ কৰিছে। গতিকে এতিয়াৰে পৰা পান কাৰ্ড, ভোটাৰ কাৰ্ড বা কম্পিউটাৰ NRCৰ শ্লিপৰ সলনি সঠিক বংশবৃক্ষৰ তথ্যহে নাগৰিকত্ব প্ৰমাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমল হ'ব। এই সমগ্ৰ বিষয়টোৰ অধিক আপডেট আৰু খবৰসমূহ পলকতে লাভ কৰিবলৈ আপোনালোকে চাই থাকক আমাৰ চেনেল অসম 24।